এই মুহূৰ্তত দিবলৈ ওলাইছো এটা অতিকৈ মৰ্মান্তিক খবৰ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এটা পৰিয়ালে। চিকিৎসালয়ত মৃত্যু হৈছিল পিতৃৰ। 4 কন্যা আৰু মাতৃয়ে এখন এম্বুলেন্সেৰে পিতৃৰ মৃতদেহ ঘৰলৈ নিবলৈ আহিছিল। কিন্তু নিয়তিৰ কি খেল, মৃতদেহ নিবলৈ আহি নিজেই যে প্ৰাণ হেৰুৱাবলগীয়া হ'ব সেয়া হয়তো কল্পনাৰো অতীত আছিল। মৃতদেহটো লৈ ঘৰ পোৱাৰ পূৰ্বেই বিপৰীত দিশৰ পৰা আহি থকা এখন গাড়ীয়ে এম্বুলেন্সখনত তীব্ৰ জোৰে খুন্দা মাৰে। ফলত সংঘটিত হয় এই শোকাবহ তথা ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাতৰি অনুসৰি এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এম্বুলেন্সখন দুটুকুৰা হৈ পৰে। দুৰ্ঘটনাটোত চিকিৎসালয়ত মৃত্যু ঘটা লোকজনৰ পত্নী আৰু 3 কন্যাৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে পৰিয়ালটো কানপুৰৰ পৰা মুৰাব্বালৈ গৈ আছিল। এম্বুলেন্সখন মুৰাব্বা আৰক্ষী থানাৰ অন্তৰ্গত টুচৰাও গাঁৱৰ ওচৰৰ এখন গাড়ীৰে সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা 4জন যাত্ৰীৰে ঘটনাস্থলীতে মৃত্যু ঘটে। উল্লেখযোগ্য যে ধনীৰাম নামৰ লোকজন কানপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা তেওঁৰো মৃত্যু হৈছিল। ধনীৰামৰ পত্নী আৰু 4 কন্যাই তেওঁৰ শৰীৰটো আনিবলৈ বুলি গৈছিল। কিন্তু হস্পিটেলৰ পৰা মৃতদেহটো লৈ ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আনহাতে আন এগৰাকী কন্যা সুধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। সঁচাকৈ খবৰটো শুনি খুবেই বেছি দুখ লাগিল। আমাৰ এই ভিডিঅ'টিৰ জৰিয়তেও মৃত ব্যক্তিকেইজনৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিলোঁ।